আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত এটা নতুন দিনৰ আৰম্ভণিৰে আপোনালোকৰ ওচৰত মই কাকু কলিতা ব্লগত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সৈতে দুটামান কথা পাতোঁ। এতিয়া যিহেতু লকডাউন আপোনালোকে সকলোৱে জানেই, লকডাউন যিহেতু প্ৰতিজন নাগৰিকে যদি আমি প্ৰতিটো দিন যদি সুন্দৰভাৱে পাৰ কৰিব পাৰোঁ তেনেহ'লে আমাৰ প্ৰতিটো দিনেই সুন্দৰভাৱে পাৰ হ'ব, নহয় জানো? আৰু এটা কথা কওঁ যে এতিয়ালৈকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ ভিডিঅ'বিলাক আপোনালোকে প্ৰথমে পায়। আপোনালোকে সকলোৱে জানে যে COVID-19 ভয়াৱহ সংক্ৰমণ বৃদ্ধি হৈ আহিছে, সেয়েহে আহক আমি সকলোৱে কৰোনাৰ বিৰুদ্ধে যুঁজ দি আগুৱাই যাওঁ। মহামাৰীৰ ভয়াৱহতাৰ মাজতে সুৰক্ষাৰ সকলো নিয়ম আমি মানি চলাটো সকলোৰে বাবে অতি জৰুৰী। কৰোনা প্ৰতিৰোধৰ বাবে চৰকাৰে যিবোৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপবিলাক আমি মানি চলা উচিত। আপোনালোকে জানে যে দেশজুৰি অৱৰ্ণনীয় পৰিস্থিতি, সেয়েহে মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই ৰাখক আৰু বজাৰত অযথা ভিৰ কৰাৰ পৰিৱৰ্তে ব্যৱধান ৰক্ষা কৰাৰ ওপৰত সকলোৱে যাতে গুৰুত্ব দিয়ে। সেয়েহে আমি যদি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখোঁ তেনেহ'লে প্ৰতিজন ব্যক্তি আমি সুৰক্ষিত বুলি মই ভাবোঁ। সেয়েহে অসমবাসীলৈ মই এটাই মেছেজ দিব বিচাৰিছোঁ, কোনো বিশেষ জৰুৰী কাম নাথাকিলে আপোনালোকে ঘৰৰ পৰা বাহিৰ ওলাই নাযাব, সঘনাই হাত ধুওক, চেনিটাইজাৰ কৰক আৰু মাস্ক পৰিধান কৰক। অসমবাসীলৈ মোৰ এইটোৱে অনুৰোধ, আপোনালোকে যাতে মোৰ অনুৰোধ ৰক্ষা কৰে। তেতিয়াহ'লে আহক এতিয়া আমি ব্লগটো আমি আৰম্ভ কৰোঁ। কেতিয়াবা ভাল লাগে কিছুমান কাম কৰিবলৈ। হাই, আপোনালোকক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ। এতিয়ালৈকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো মই 10টা বাজিল, এতিয়া 10টা বাজিবৰে হ'ল। মই 10টা বজাৰ পৰা মোৰ ৰুটিন আৰম্ভ কৰিছোঁ। আজি তাতে হালিমা বা নাহে, চ' তাই এই মাত্ৰ ফোন কৰি জনাইছে যে তাই আহিব নোৱাৰে। সেইকাৰণে মই ঝাৰুডাল হাতত তুলি লৈছোঁ, ধুমাধুম কামকেইটা মই কৰি লওঁ। কিয়ানক মই মাৰ ওচৰত দি মই কামকেইটা কৰি লৈছোঁ, নহ'লে সি থাকিলে মই কাম কৰিব নোৱাৰোঁ। সেইকাৰণে মই মাৰ ওচৰত দি, যিহেতু তাই নাহে বহুত কাম কৰিবলৈ আছে। এতিয়া মই ঝাৰু মাৰি আছোঁ, আমাৰ বেডৰুমকেইটাৰ ঝাৰু মাৰিছোঁ, আমাৰ মাহঁতৰ ঝাৰু মই সেইখিনি মাৰা হ'ল, এইখিনি মই মাৰি আছোঁ। এতিয়া মই আমাৰ বেডৰুমৰ লাইটটো লগাই দিছোঁ, আমাৰ ৰুমটো আন্ধাৰ হৈ থাকে, সেইকাৰণে মই লাইটটো লগাই পেলাই কাম কৰোঁ। মোৰ এতিয়া ভিতৰৰ কামখিনি হৈ গ'ল, মই আহিছোঁ এতিয়া পাকঘৰ। তো আপোনালোকক এতিয়া কৈ দিওঁ যে এতিয়া 12টা বাজি গ'ল, যিহেতু মই সেইকাৰণে ৰাইচ কুকাৰত ভাতকেইটা ধুমাধুম বহাই দিছোঁ। এইবিধ আপোনালোকক দেখাই দিওঁ, এইটো পানীত তিয়াই থৈছোঁ। এইটো আপোনালোকে কি বাৰু ক'বচোন, মোক কমেণ্ট কৰি জনাব। এয়া আহিছোঁ আমি পিছফালে, এয়া আগৰ ভিডিঅ'টো আপোনালোকে দেখিছেই চাগে আমাৰ পিছফালটো। আমি এতিয়া যাওঁ মচুন্দৰী পাত কেইটামান ছিঙিবলৈ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ক। এয়া আমাৰ পিছফালেই আছে মচুন্দৰী পাত, এয়া ইটাবোৰৰ ফাকে আছে, আমি এতিয়া বিচাৰিব লাগিব। মচুন্দৰী আপোনালোকে চাগে চিনি পায়, মচুন্দৰী যিহেতু ইয়াৰ আকাৰটো অকণ পাণ আকৃতিৰ দৰে। আমাৰ এই মচুন্দৰী পাতৰ ওচৰত আছে এজোপা ডাঙৰ আম গছ, এইজোপা এতিয়া আমি ছিঙিম মচুন্দৰী, ছিঙি আছোঁ। আৰু আপোনালোকে দেখি আছে মই এতিয়া মচুন্দৰী পাত কেইটামান উঠাই আছোঁ, আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে সিহঁত সকললৈ বহুত ধন্যবাদ। এতিয়া বাজিছে 12টা, মই তো 12টা পিছতে ভাত চাত বঢ়াই মই ইয়াত মচুন্দৰী পাত ল'বলৈ আহিছোঁ, যিহেতু ইমান ধুনীয়া বতাহ মাৰি আছে। যিহেতু মৌচুমৰ দিন, এতিয়া মে' জুনতো গৰমটো বেছি হয়, ইয়াত অলপ ধুনীয়া ফিৰফিৰীয়া অলপ বতাহো মাৰি আছে আৰু গৰমটো তাতে বেছি। এবাৰ গা ধুলে যেন আকৌ এবাৰ গা ধুওঁ তেনেকুৱা লাগি যায়। তাতে যিহেতু ৰ'দটো বেছি, দুটামান পাত ছিঙিলোঁ আৰু আহিছোঁ ঘৰলৈ। আজি আপোনালোকক মই দেখাম মচুন্দৰী এটা সুন্দৰ ৰেচিপি। আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। এইটো মই লৈছোঁ সৰু চাইজৰ এটা বিলাহী আৰু এটা কেঁচা জলকীয়া 4ফাল কৰি লৈছোঁ, আৰু লৈছোঁ লেচুনটো মই অলপ থেতেলাই লৈছোঁ। এতিয়া আমাৰ তেলখিনি গৰম হ'ব ধৰিছে, মই তেলৰ অনুসৰি লেচুনখিনি দি দিছোঁ। এইখিনি মই এতিয়া অলপ ভাজি লৈছোঁ আৰু লগতে দিম ফালি থোৱা জলকীয়াখিনি। এতিয়া আমি ইয়াত দিম বিলাহীখিনি আমি ইয়াত দি দিছোঁ। এতিয়া আমি ভাজি ল'ম বিলাহীখিনি।
ৰঙচুৱা নোহোৱালৈকে বিলাহীখিনি আমি এনেদৰে অলপ দেৰি ভাজি ল'ম। মই এনেদৰে মচুন্দৰী পাত বিলাহীৰ লগত খাই খুব ভাল পাওঁ। আপোনালোকৰ বাৰু খাই কেনে লাগে মোক কমেণ্ট কৰি জনাবচোন। তাৰপিছত মই ইয়াত দিছোঁ খোৱা অনুপাতে নিমখ আৰু অকণমান হালধি গুড়ি। এইখিনি ফ্ৰাই কৰি লওঁ। আমাৰ অলৰেডি ফ্ৰাই কৰি হৈছেই। এতিয়া মই দিম মচুন্দৰী পাতখিনি মই ইয়াত দি দিছোঁ। তাৰপিছত এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম গুড়ি নোহোৱালৈকে। যিহেতু এটা হাতে কেমেৰা ধৰি এটা হাতে বনাবলৈ বিৰাট অসুবিধা হয়, তথাপি আপোনালোকক এনেদৰে মই বনাই দেখাইছোঁ। এতিয়া আমাৰ এইখিনি গুড়ি হ'ব ধৰিছে। আমাৰ এই ৰেচিপিটো হৈছে অলৰেডি। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব। এইবিধ পেটৰ কাৰণেও বিৰাট ঔষধিযুক্ত। এইখিনি মই এতিয়া চাৰ্ভ কৰি দিছোঁ। দেখিবলৈও বিৰাট সুন্দৰ হৈছে। আপোনালোকে বাৰু চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি দিব। এয়া মই আপোনালোকক দেখাই দিওঁ। এয়া বনাইছোঁ মই মাটি দালি, বগা মাটি দালিটো। আৰু এইফালে বনাইছোঁ, এইফালে দেখাই দিওঁ, এয়া হৈছে ভাতকেৰেলাৰ ভাজি, তাতে আলু দি দিছোঁ। আৰু এইফালে হৈছে আপোনালোকে কি বাৰু কওকচোন, এইটো হৈছে তিতা, ভেকুৰী তিতা। দেখাই দিলোঁ গোটেইখিনি কি বনাইছে আপোনাৰ দেখাই দিলোঁ। এতিয়া বাবু সেই খেলি আছে, লাগি আছে কিয়ান মেকানিকত, চকাৰ লগত লাগি আছে পূৰা। তেতিয়াহ'লে এতিয়া বাজিছে 2:30। আমি তেতিয়াহ'লে ভাত খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক পুনৰ লগ পাম। তাতে এটা কথা কৈ দিওঁ যে আমাৰ কালি তাতে শিৱ পূজা এটা পাতিছে। নেক্সট ভিডিঅ'ত দেখাম। তাৰ আগতে আপোনালোকক দেখাই লওঁ কি আমাৰ যোগাৰ কৰি থৈছে। এয়া বেলপাত থৈ দিছে, আজি আনি থৈ দিছে। বেলপাত থৈছে আৰু এইফালে আছে এইবিলাক কল, ঘিউ, এয়া মগু। তাৰপিছত এতিয়া মায়ে মোক নেমু অকণ খুজিছিলে এইবিলাক চাফা কৰিবলৈ, পূজাৰ কাঁহী বাতিবিলাক চাফা কৰিবলৈ। মই এতিয়া তাতে দিছোঁগৈ। মায়ে চাফা কৰি আছে কালিৰ কাৰণে। আজি তেতিয়াহ'লে আমি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।